हेलो बंधु बान्धवी सकल की खबर आपनालोकर आशा करो आपनालोक सकलो भाले आछे बर्तमान मोरो भाले আজি ভিডিওটোত মই আপোনালোকক দেখুৱাব বিচাৰিছো কায়াকিং 4 অৰ্থাৎ K4 বোটখন কেনেকুৱা হয় তাৰ বিষয়ে কিছু কথা আপোনালোকক জনাব বিচাৰিছো আৰু মোৰ কেমেৰা সন্মুখত যে দেখিছে এইখনে হৈছে কায়াকিং 4 অৰ্থাৎ K4 বোটখন ইয়াত চাৰিজন খেলুৱৈ একেলগে বহি দুইটা সাইডে পেডলিং কৰে সেই কাৰণে ইয়াক K4 অৰ্থাৎ কায়াকিং 4 বুলি কোৱা হয় আৰু এই বোটখনত কি কি আছে তাৰ বিষয়ে কিছু কথা আপোনালোকক মই অৱগত কৰিব বিচাৰিছো আপোনালোকে পেডেল পাত দেখিছে কেনোইং পেডেল পাত ওয়ান সাইড হয় ওয়ান সাইডে পেডলিং কৰে আৰু কায়াকিংৰ পেডেল পাত দুইটা সাইডে ব্লেড আছে আৰু যেহেতু দুইটা সাইডে পেডলিং কৰে হেতু কাৰণে এই কায়াকিংৰ পেডেল পাত এনেকুৱা হয় কেনোইংৰ পেডেল পাততকৈ কায়াকিংৰ পেডেল পাত দীঘল হয় আৰু ইয়াতে আপোনাৰ বোটখন সিধা কৰিবলৈ এপাত ৰেডাৰ বুলি কোৱা হয় যেনেকৈ গাড়ী ষ্ট্ৰিং থাকে তো তেনেকুৱা নিচিনাকৈ এপাত আমাৰ কায়াকিং আৰু কেনোইং ভাষাত ৰেডাৰ বুলি কোৱা হয় সিধা কৰিবলৈ এই প্ৰথমত যোনজন ফাৰ্ষ্টত বহি থাকে খেলুৱৈ হে তাই গুটে বোটখন সিধা কৰি আনে আৰু এই পাতে হৈছে হে ৰেডাৰ পাত যোনখন বোটখন সিধা কৰি লৈ যায় হে পাতে হৈছে ৰেডাৰ আৰু ইয়াত বহিবলৈ যেহেতু বহি চলোৱা হয় K4খন ইয়াত বহিবলৈ এনেকৈ সিট আছে হে সিটৰ ওপৰত বহে চাৰিজন খেলুৱৈ আৰু চাৰিটা সিট আছে আৰু আপোনালোকে আগতে মোৰ ভিডিও দেখিছে যে কায়াকিং 1 কায়াকিং 2 আৰু কেনোইং 1 কেনোইং 4 বা কেনোইং 2 দেখিছে কিন্তু হে বোটসমূহৰ তুলনাত এই বোটখন বহুতে দীঘল হয় কায়াকিং 4 খন অৰ্থাৎ K4 খন হেহে ভাবিলো আপোনালোকক এই ভিডিওটো জৰিয়তে মই অলপ দেখুৱাই দিও হেহে ভিডিওটো প্ৰস্তুত কৰিলো আৰু যদিহে আপোনালোকে ভিডিওটো চাই ভাল পালে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিও হৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই ধন্যবাদ।